ভিডিঅ'টো ল'ৰাটো দেখিছেনে বাই বাই নহয় হাই ল'ৰাটোৱে ফুট লৈ আছে দেখিছেনে মোক লোৱা দেখি ল'ব নালাগে তাক এয়া স্কুটি দিয়া স্কুটি বেটা হাই দিয়া হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আপোনালোক আৰু আজি মই ঘৰলৈ গৈ আছোঁ মাৰ ঘৰলৈ আৰু এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ এতিয়া বাজিছে কিমান 3টামান বাজিছে নেকি এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়া আমি টাউন পাইছোঁহি আৰু দেৰি লাগিব অলপ 1 ঘণ্টামান চাই থাকক ভিডিঅ'টো শেষলৈকে এয়া গোলাঘাট টাউন সোমাইছোঁ সেইটো জাম হয় টাউনত চলাবলৈ এতিয়া আমি পাইছোঁহি আৰু গৈ থাকোঁ লাহে লাহে সেউজীয়া গছ-গছনি চাহ বাগানৰ মাজে মাজে আমি আহি আছোঁ এতিয়া ঘৰ পাবলৈ বেছি দেৰি নাই আৰু পামগৈ আৰু এতিয়া চাই থাকক আগলৈ পামগৈ আৰু এতিয়া অলপ আগত পাইছোঁহি আৰু ঘৰলৈ অহা অলপ দিন হ'ল বাৰু 3 মাহ মানেই হ'ল অহা মিষ্টাৰ অহা নাছিলে কাৰণে ময়ো অহা নাছিলোঁ সেইটো কাৰণে মিষ্টাৰ কৰ্ম জেগাৰ পৰা আহিলে সেইটো কাৰণে আমি আহিলোঁ আৰু এতিয়া ফুৰিবৰ কাৰণে ঠিক আছে চাই থাকক আৰু ল'ৰাটো দেখিছেনে ল'ৰাটো তাৰমানে আহি উমলিলেহি দেখিছেনে গাড়ী লৈ আহিলে আৰু Hi guys. ভাইটিয়ে গাড়ীৰ দোকানৰ ওচৰতে ৰখাই দিলে এইবোৰ সৰু সৰু গাড়ীবোৰ পূজা ওলোৱা গাড়ীবোৰ সোমোৱাই নাই আজিলৈকে সেইটো কাৰণে দেখিলে আৰু লাগে ল'ৰাটোক বাপেকে এখন লৈ দিলে আৰু এয়া এতিয়া চাহ দিছে মায়ে সিহঁতে দেখিছেনে খাই শেষেই কৰিলে আৰু মইহে আছোঁ আৰু ময়ো খাই লওঁ এতিয়া চাহকণ চাই থাকক ভিডিঅ'টো চবেই খালে চাহ ময়ো খাই লওঁ হেল্ল' ফ্ৰেণ্ডছ কালি ভিডিঅ' কৰা নহ'ল আজি আকৌ ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা মানে এতিয়া 9টা বাজিলে এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু কালি কি কৰিলোঁ মানে দেখুৱাবলৈ নহ'লে ভিডিঅ' কৰিবলৈ মন নগ'ল আৰু ভাগৰ লাগি আহিলে গাড়ীত অহা যদিও ভাগৰ লাগিল আৰু আজি এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাব বুলি আশা কৰিলোঁ ল'ৰাটো দেখিছেনে বাই বাই নহয় হাই ল'ৰাটোৱে ফুট লৈ আছে দেখিছেনে মোক লোৱা দেখি ল'ব নালাগে তাক এয়া স্কুটি দিয়া স্কুটি বেটা হাই দিয়া ল'ৰাটো ফুট ল'ব লাগে দেখিছেনে ছোৱালী গোটেই হৈ পৰিছে ন চাই থাকক এতিয়া ভাত বনাই আছে ভাত খোৱাই নাই ৰাতিপুৱা কিবা কিবি খালোঁ আৰু এতিয়া ভাত বনাই আছে হাঁহ এটা মাৰিছে হাঁহ মাংস এইবাৰ ভালেই নেকি ঠিক নাই এইবাৰ চবতে য'লৈকে গৈছোঁ তলেই হাঁহকে মাৰিছে আৰু ইয়াতো মাৰিছে চাই থাকক আগলৈ ভিডিঅ'টো আৰু দেখুৱাই থাকিম এয়া আগফালে আছে গোলাপ ফুল এয়া ফুল ফুলি আছে গোলাপ আৰু বহুত আছে ফুল মাহঁতৰ ঘৰত এনেদৰে আগফালে থৈ দিছে আৰু এয়া আগফালে আছে নামঘৰ ভাগ আমাৰ আছে এয়া গোলাপ আৰু
এয়া কি কয় মই নাজানো। আৰু আছে এইবোৰ। মাংস বনাই আছে, চাওঁ বলকচোন। এয়া হাঁহৰ মাংস কাটি থৈছে, বনাবৰ কাৰণে লৈছে আৰু এতিয়া আলু কাটি থৈছে, বনাব এতিয়া। কেৰাহীত পিঁয়াজ দিলে আৰু এয়া মায়ে ভাত বাঢ়ি দিলে এতিয়া। খাম আৰু এতিয়া আমি হাঁহ আৰু কোমোৰা, তাৰপিছত গাজৰ বিলাহী এনেকৈ চালাড বনাই দিছে আৰু আমি এতিয়া খাই লওঁ। খাই লওঁ এতিয়া হাঁহ মাংস আৰু কোমোৰা, হাঁহ আৰু কোমোৰা আৰু গাজৰ চাটনি খাই লওঁ এতিয়া। চাই থাকক, ঠিক আছে। খাবলৈ আহি গৈছে আৰু বহি যোৱা ভাগে ভাগে। এয়া খাইছো টম টম দেখিছা নাই? টম 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 এইফালে মোক কৈ এইটো আমাৰ খুৰীহঁতৰ কুকুৰ হয়। কিমান মৰম লগা দেখিছেনে? নামটো টম। কিমান মৰম লগা। ঘৰলৈ লৈ যাওঁ লাগিছে আৰু আমাৰো এটা আনিব লাগিব, ল'ৰাটো ডাঙৰ হৈ লওক। এয়া আমি এতিয়া বহি আছোঁ। ল'ৰাটোৱে ডাম্পাৰ গাড়ীখন এৰাই হ'ল। আহোঁতে যিহেতু লৈ আহিছিলে, কৈছিলোঁ আপোনালোকক মই লৈ আহিছিলে। সেয়া সকলোৱে তামোল খাই বহি আছে। বহি থকা যেন আমাৰ পাপা আৰু এয়া তামোল কাটি আছে, মা হয়। টম 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 একো নহয়।